দোকানৰ পৰা বস্তু এটা লৈ যাওঁ বুলি আহিলোঁ, পাওঁ না নাপাওঁ ৰ এতিয়া। এই দোকানীয়ে নাই দেখোন, কোনোবা আছে? হেই গাইছ, নমস্কাৰ। আজিৰ ভিডিঅ'টো ঘৰৰ ভিতৰৰ পৰা আৰম্ভ কৰিছোঁ, বহুত দিনৰ মূৰত, মানে প্ৰথম চাগে। গতিকে আজি অকণমান এনেই দিনটো কি কৰোঁ তাকে আৰম্ভ কৰিছোঁ আৰু। 9টা বজাত উঠিছোঁ মাত্ৰ, কোনো কথা নাই বাৰু। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু কি দেখাব পাৰোঁ আজি চাওঁ অকণমান। আমাৰো মানে মানুহবিলাকৰ মানে সন্তুষ্ট বোলা বস্তুটো নায়েই। 16 টকীয়া গাখীৰটো নালাগে বোলে, 10 টকীয়া গাখীৰ লাগে। এতিয়া 10 টকীয়া গাখীৰ বিচাৰে ফুৰ। দোকানত বিচাৰিলোঁ নাই, এতিয়া আৰু এখন দোকানত যাওঁ, সেইখন দোকানত মই আজিলৈকে যাই পোৱা নাই। এতিয়া এই 10 টকীয়া গাখীৰ বিচাৰি সেইখন দোকানতো যাব লাগিব মই, আৰু উপায় নাই। এয়া লৈ ল'লোঁ গাইছ 10 টকীয়া গাখীৰ। এই 10 টকীয়া গাখীৰৰ মানে এনেকৈ দৌৰে ফুৰছি মোক, একেটাই গাখীৰ, সেইটোত 6 টকা এটা বেছি যায়, কিন্তু সেইটো নালাগে, এই 10 টকীয়াটোহে লাগে বোলে। আৰু ল'লোঁ। ইফালে মোক এই বিচাৰি গৈছে বেলেগ দোকানত যাৱা বুলি, চালা গোটেইখন দৌৰে ফুৰাইছি, এতিয়া আকৌ বিচাৰি ফুৰছি দেৰি হোৱা বুলি। এইটো আমাৰ ছাগলীটো মোক দেখা পালে এটা পাত থাকে। গাইছ, আজি অলপ মাথাটো নষ্ট হৈ আছে মোৰ, কি কৰিম। ভিউ নাহা হৈ আছে আৰু সেইটো চেনেলততো অলপ চলপ ভিউ আহিয়ে আছে, এইটো চেনেলত একদমেই ভিউ নাই। ক'ব নোৱাৰোঁ ইউটিউবে ভিডিঅ'বিলাক ইমান তাত পঠায়, ইমপ্ৰেশ্যনটো মাত্ৰ ক'ৰবাত 9টা ইমপ্ৰেশ্যন, ক'ৰবাত 50টা ইমপ্ৰেশ্যন, হায়েষ্ট 50টাৰ লাগি যায় আছে, তাতকৈ বেছি নাহে। ক'ৰবাত আৰু ভিউ আহিব সেনেকৈ 50টাৰ ভিতৰত কেইটানো অসমীয়াই পাই আছে ভিডিঅ'। এয়া হ'ল আমাৰ ঘৰৰ পিছফালটো। আৰু আজি ৰাতিপুৱা 11টাতে চাহ খাইছোঁ ৰ, তাকো বিস্কুট খান চুবাই চাহখিনি শেষেই হ'ল। গাইছ, এতিয়া 11টাত আছে, মই কি কৰি আছোঁ জানা? এয়া মোৰ দিনটো ৰুটিন। এইয়া কৰি আছোঁ মই, ডৰেমন। সময় যিমান পাৰ হৈ যায়, কিন্তু ডৰেমন কেতিয়াও মানে দূৰ হ'ব নোৱাৰে।